आसामनि केबिनेट मन्त्री अशोक सिंगाला गसाइगावआव श्री गुरुजी बहुमुखी बिथांखिखौ नायगिदिंफैदों। दिनै आसामनि केबिनेट मन्त्री एबा क'क्राझार जिल्लानि बिगोमा मन्त्री अशोक सिंगाला गसाइगाव महकुमा सिंनि गुरुफेलानि श्री गुरुजी बहुमुखी बिथांखिखौ नायगिदिंफैनानै बेयाव गोनांथि जानाय जौगालु खामानिनि आंखालफोरखौ मावफुंनाय जागोन होनना बाथ्रा होयो। बेनि सिगां मन्त्री बिथाङा भारतनि बारग' गाहाय मन्त्री भारत रत्न अटल बिहारी वाजपेयीनि 99थि जोनोम साननि गोसोखांथियाव मान बावो। गुबुन फारसेथिं फैगौ लकसभा बिसायख'थिनि थाखाय क'क्राझार लकसभा बियाबनि बिजाथिनि मुंखौ फैगौ 2024 मायथाइनि जानुवारि नङाब्ला फेब्रुवारि दानाव फोसावगोन होनना खौरांगिरिनि सिगाङाव बुङो आरो बेनि थाखाय क'क्राझाराव मित्रजोट हान्जानि खामानिया गोख्रोङै सोलिगासिनो होनना ओरैबादि बुङो। गोसाइगाव ब्लकत श्री गुरुजी बहुमुखी प्रकल्पर परिभ्रमण करिलो और यात थका असुविधाबूर आमी उपलब्धि करिलो। अहा दिनबूरत जिखिनि इनफ्रास्ट्राक्चार यात प्रयोजन आछे, धुनिया एखन स्कुल चलि आछे, तत दुखिया लरा छलिये पढ़ि आछे, स्कुলত अलप इनफ्रास्ट्राक्चार प्रयोजन आछे, एखिनि आमी आगबঢ়ाई दिम। बाउण्ड्री वाলৰ किबा কথা কৈছে আৰু বিভিন্ন ধৰণৰ গ্ৰহণ কৰিলোঁ আমি। আৰু আজি ভাৰতৰ প্ৰধানমন্ত্ৰী মানে পূৰ্বৰ প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ জন্মদিন। এই চেগতে ইয়াতে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো অংশগ্ৰহণ কৰোঁ। কি ক'ব, ইলেকশ্যন খেলিম, ইলেকশ্যন জিকিম। বিজেপিয়ে দিব নে ইউপিপিএলে দিব? এইটো আজিতো সিদ্ধান্ত নহয়, মিডিয়াৰ লগত কথা পাতিতো এইটো সিদ্ধান্ত নহয়। মিডিয়াহে খবৰহে পাব যে কোনে খেলিব। সেইখন খবৰটো এতিয়া নাপায় নহয়, খবৰটো সময়মতেহে পাব। অপেক্ষা কৰক, ফেব্ৰুৱাৰী মাহত হয়তো খবৰ পাব বা জানুৱাৰী শেষত খবৰ পাব। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই, প্ৰমোদ বড়ো ডাঙৰীয়াই, অতুল বৰা ডাঙৰীয়াই চবে বহি আলোচনা কৰি এই সিদ্ধান্তটো ল'ব যে কোনে ক'ত খেলিব, কোন প্ৰাৰ্থী ক'ত হ'ব। আজি মিডিয়াৰ লগত কথা পাতিতো আমি ক'ব নোৱাৰোঁ নহয়। নিৰ্বাচনৰ বাবে বিজেপি কিমান প্ৰস্তুতি চলাইছে? মিত্ৰজোঁট প্ৰস্তুত আছে। ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু AGP আমি পূৰ্ণ প্ৰস্তুতি হাতত লৈছোঁ। প্ৰস্তুতি তুংগত আছে আৰু আমি ভাবোঁ যে ভাল ফলাফল। হাগ্ৰামা মহিলাৰ কোনো প্ৰকাৰে বহি থকা নাই, তেওঁৰ বিষয়ে কি ক'ব? বহি নাথাকিলে আমি কি কৰিম? আমি আমাৰ কাম কৰি আছোঁ। আপুনি যদি মোক সোধে কংগ্ৰেছ কিবা কৰি আছে, হাগ্ৰামা ডাঙৰীয়াই কিবা কৰি আছে, মোৰ ক'ব লগা একো নাই। ফলাফল কি হ'ব এইটো আমি জানো। হাগ্ৰামা মহিলাৰ দেখা যায় যিকোনো মেল মিটিঙত UPPLক আক্ৰমণ কৰে, বিজেপিক আক্ৰমণ নকৰে। এই ক্ষেত্ৰত ভৱিষ্যতে আপোনালোকৰ লগত কিবা এলায়েন্সৰ সম্ভাৱনা আছে নেকি? বৰ্তমান কোনো এলায়েন্স নাই, ভৱিষ্যতৰ কথা কোনো ক'ব নোৱাৰে, কিন্তু মই নাভাবোঁ যে ভৱিষ্যতো কিবা এলায়েন্স হ'ব বুলি। স্টেটমেন্ট দিয়ক।